গুড মৰ্নিং গাইজ আৰু আজি তেজপুৰৰ প্ৰথম ৰাতিপুৱা এতিয়া ৰাতিপুৱা বাজিল 7:30 বাজিল আৰু মই শুই উঠিলোঁ দেখুৱা গুড মৰ্নিং কোৱা গুড মৰ্নিং আমি ব্ৰাছ চাছ কৰি উঠিলোঁ আৰু এতিয়া খাম চাহ আৰু তাৰপিছত যাম আমি ফুৰিবলৈ আৰু ক'ত ফুৰিবলৈ যাম আপোনালোকে থাম্বনেইলত চাই গম পাইছে চ' মোৰ লগত বলক এতিয়া গাইজ ব্ৰেকফাষ্ট কৰোঁ চাওক এয়া হ'ল পুৰি আৰু এয়া হ'ল চলে আৰু টুকটুকা কৰিব মোৰ লগত ন খাবা না কোৱা আমি এতিয়া খাই লওঁ আৰু সি এতিয়া উঠিছোঁ গাইজ এতিয়া আহিছোঁ মহাভৈৰৱ মন্দিৰত আৰু মহাভৈৰৱ মন্দিৰৰ পৰা ফাৰ্ষ্ট মানে তেজপুৰৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মহাভৈৰৱ মন্দিৰত চাকি ধূপ এইবিলাক জ্বলাই লওঁ তাৰপিছত দেখাই আছোঁ মন্দিৰত প্ৰথমতে মই চাকি আৰু ধূপ বঢ়িয়াকৈ জ্বলাই লওঁ তাৰপিছত ভিতৰ ভাগত প্ৰৱেশ কৰিম গাইজ মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা নিব নোৱাৰে সেইকাৰণে মই থালখন তাত দি আহোঁ বামুণে পূজাখিনি কৰে তাৰপিছত মই আপোনালোকক দেখাই আছোঁ বাহিৰত পৰিৱেশটো গাইজ এই ঠাইখিনিত কাঞ্চনজংঘা শ্বুটিং কৰা হৈছিল আৰু লাষ্টত যেতিয়া জুবিন গাৰ্গে ভিলেইনক মাৰে আৰু জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হয় তেতিয়া এই ঠাইখিনিত শ্বুটিং কৰা হৈছিলে এইখনেই হ'ল মহাভৈৰৱ মন্দিৰ আৰু মন্দিৰৰ ভিতৰত যিহেতু কেমেৰা নিষেধ সেইকাৰণে মই আপোনালোকক যিমানখিনি পাৰোঁ মানে বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰোঁ আৰু পাকাখন মানে বহুত বেছি গৰম পৰি যায় তথাপি মানে মই যিখিনি পাৰিছোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইফালে আছে নন্দী মহাৰাজ আৰু ইয়াৰ ভিতৰত আছে সেই শিৱলিংগটো যিটো বানৰজাই নিৰ্মাণ কৰিছিলে আৰু এতিয়া মই আপোনালোকক বেক কেমেৰাৰে গোটেই যিমানখিনি পাৰোঁ সিমানখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু গাইজ সেইফালে আছে চাকি ধূপ জ্বলোৱা হয় তাত চাকি ধূপ জ্বলোৱা হয় আৰু ভিতৰত যি প্ৰসাদ ফুল দিয়া হয় ভিতৰত দিয়া হয় আৰু এয়াই হ'ল তেজপুৰৰ মহাভৈৰৱ মন্দিৰ তো ভিডিঅ'টো শেষলৈ চাই থাকক মই বেক কেমেৰাৰে আপোনালোকক গোটেইখিনি দেখাই দি আছোঁ চিৰিৰে যেতিয়া মহাভৈৰৱ মন্দিৰৰ ওপৰলৈ আহিব তেতিয়া দেখা হ'ব এনেকৈ নন্দী বাবাক এনেকৈ মানে মন্দিৰৰ সন্মুখত ৰখা হয় তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা হয় আৰু এয়া চাওক মন্দিৰটো কিমান বেছি ধুনীয়া হয় আৰু যিসকলে আহি পোৱা নাই প্লিজ এবাৰ হ'লে আহি চাব আৰু এইফালে আছে গণপতি বাপ্পা মন্দিৰৰ এইফালে আছে গণপতি বাপ্পা ভিতৰত প্ৰৱেশ নহয় কেমেৰা আৰু এইফালে আছে গণপতি বাপ্পা আৰু এইফালে আছে হনুমানজী আৰু এইফালে আছে হনুমান আৰু এতিয়া মই চাৰিওফালটো মই আপোনালোকক দেখাই দিছোঁ মন্দিৰৰ চাৰিওফালটো চাওক চাৰিওফালটো আৰু ইয়াত কাঞ্চনজংঘাৰ শ্বুটিং কৰা হৈছিল জুবিন গাৰ্গৰ কাঞ্চনজংঘা আৰু এয়ে হ'ল মন্দিৰৰ চৌপাশটো চাৰিওফাল বহুত ধুনীয়া হয় আৰু গাইজ মন্দিৰৰ আগতে মানে মন্দিৰৰ ভিতৰত মানে কেমেৰা এলাও আছিল কিন্তু এই বছৰ মই দেখিলোঁ মন্দিৰৰ ভিতৰত কেমেৰা এলাও নাই যদি ভিডিঅ' চাবলৈ বিচাৰে মই লিংক দি দিম আৰু এতিয়া মই নন্দী বাবাৰ কাণত কিবা কৈ ল'লোঁ মানে নন্দী বাবাৰ কাণত গ'লে মহাদেৱৰ তাত সোনকালে যায় বুলি কয় এয়াই হ'ল মহাভৈৰৱ মন্দিৰ আৰু এয়া চাওক চাৰিওফালটো চাওক বহুত বেছি ধুনীয়া হয় আৰু আজি ভিডিঅ'টো আছিল এইখিনিয়ে ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম অগ্নিগড় পাহাৰ আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ কাৰণে বাই বাই